বিশ্বাস অবিহনে ভাল পোৱা নহয়। যাক বিশ্বাস কৰিব নোৱাৰি তাক কেতিয়াও ভাল পাব নাযাব। মনত ৰাখিবা, জীয়াই থাকিবলৈ উশাহ আৰু ভাল পাবলৈ বিশ্বাসৰ প্ৰয়োজন। এই পৃথিৱীত সকলো ধৰণৰ অপৰাধৰ বিচাৰ হয়, মাথো মন ভাঙাৰ অপৰাধৰ বিচাৰ নহয়। কাৰণ ইমান ডাঙৰ অপৰাধৰ বিচাৰ কৰাৰ ক্ষমতা মানুহৰ নাই। গোটেই পৃথিৱীক পোহৰাই তুলিবলৈ যেনেকৈ এটা সূৰ্যই যথেষ্ট, ঠিক সেইদৰে গোটেই জীৱনটোক সজাবলৈ এজন মনৰ মানুহের যথেষ্ট। দৰকাৰ হলে অকলে থাকক, কিন্তু মিছা আশা, মিছা ভাল পোৱা এইবোৰৰ পৰা দূৰত থকাৰ চেষ্টা কৰক। ল'ৰা হওক বা ছোৱালী, কলা মানুহ কেতিয়াও কাৰো প্ৰিয় নহয়। যাক দেখিলে তোমাৰ ঘৃণা লাগে তাকো কোনোবাই নহয় কোনোবাই ভাল পায়, কাৰণ দুনিয়াখন সকলোৰে তোমাৰ অকলে নহয়। বেছি কথাত সন্মান নষ্ট, বেছি মৰমত সন্তান নষ্ট, বেছি নিমখে আঞ্জা নষ্ট, বেছি ভাল পোৱাত জীৱন নষ্ট। তোমাক কোনোবাই বেয়া ভাবিলে তুমি মনত একো নানিবা, কাৰণ এজন মানুহে কেতিয়াও সকলোৰে প্ৰিয় হ'ব নোৱাৰে। তুমি তোমাৰ বিবেকেৰে নিজৰ পথ চলা, যি চিনি পোৱাৰ সি সদায় তোমাক চিনিব, আৰু যি বুজি পোৱাৰ সি নিশ্চয় বুজি পাব। শূন্যৰ তলত শূন্য বহালে যেনেদৰে যোগফল শূন্য হ'ব, সেইদৰে যি আপোনাৰ নহয় তাৰ কাৰণে গোটেই পৃথিৱীৰ লগত যুদ্ধ কৰিলেও সি আপোনাৰ নহ'ব। তুমি কিমান ধুনীয়া সেইটো তোমাৰ ৰূপ দেখি নহয়, তোমাৰ মন দেখিলে বুজিব পাৰে। তুমি কিমান শিক্ষিত সেইটো তোমাৰ ডিগ্ৰী দেখি নহয়, তোমাৰ ব্যৱহাৰ দেখিলে বুজিব পাৰি। তুমি কিমান ভাল পোৱা সেইটো উপহাৰ দেখি নহয়, তাৰ প্ৰতি তোমাৰ আচৰণ দেখিলেই বুজিব পাৰে। তুমি যিমানেই ভাল মানুহ নোহোৱা কিয়, কাৰোবাৰ নহয় কাৰোবাৰ কাষত তুমি হয়তো বহুত বেয়া মানুহ। সময় সলনি হ'বলৈও অলপ সময় লাগে, কিন্তু মানুহ সলনি হ'বলৈ সময় নালাগে। কোনোবাই তোমাক যদি অৱহেলা কৰে তেনেহ'লে দোষ তাৰ নহয়, দোষ তোমাৰ, কাৰণ তুমি তাৰ পৰা বেছি আশা কৰি পেলাইছা। স্কুল জীৱনৰ বন্ধু কেতিয়াও হেৰুৱাব নিদিব, কাৰণ সিহঁতেই একমাত্ৰ বন্ধু যিয়ে আপোনাৰ যোগ্যতা বা চেহেৰা দেখি বন্ধুত্ব কৰা নাছিল। টকা থাকিলে ভাল পোৱা বন্ধুত্ব, আপোনজন প্ৰিয়জন সবেই খবৰ ল'ব, আৰু টকা নাথাকিলে খবৰতো দূৰৰ কথা, চিনাকি বোৰেও অচিনাকি ভাও ধৰিব। জীৱনত দুই ধৰণৰ মানুহৰ পৰা দূৰত্ব বজাই ৰাখক। 1 নম্বৰ ব্যস্ত মানুহ, 2 নম্বৰ স্বাৰ্থপৰ মানুহ। কাৰণ ব্যস্ত মানুহবোৰ তাৰ নিজৰ ইচ্ছামতে কথা পাতিব, আৰু স্বাৰ্থপৰ মানুহবোৰে তাৰ দৰকাৰত কথা পাতিব। ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগিছে তেন্তে ভিডিঅ'টোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেধৰণৰ ভিডিঅ' নিতৌ পোৱাৰ বাবে।